নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পৰ্ট ইউটিউব চেনেল। টি20 শৃংখলাৰ দ্বিতীয়খন খেলৰ ভাৰতে নিউজিলেণ্ডক 65 ৰানত পৰাস্ত কৰে। টিম ইণ্ডিয়া হৈ এই খেলৰ বিধ্বংসী বেটিং কৰি অপৰাজিত শতক অৰ্জন কৰে সূৰ্যকুমাৰ যাদৱে। আনহাতে দীপক হুডাই 4 উইকেট দখল কৰে। যুজবেন্দ্ৰ চাহালেও লাভ কৰে 2টাকৈ উইকেট। প্ৰথমে বেটিং কৰি ভাৰতে নিউজিলেণ্ডক 192 ৰানৰ লক্ষ্য বান্ধি দিছিল। এই লক্ষ্য আগলৈ নিউজিলেণ্ডে মাত্ৰ 126 ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সামৰে। দলটোৰ হৈ সৰ্বাধিক কেন উইলিয়ামছনে অৰ্ধশতক অৰ্জন কৰে। প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই 20 অভাৰত 6টা উইকেট হেৰুৱাই 191 ৰান সংগ্ৰহ কৰে। জন শতক অৰ্জন কৰে সূৰ্যকুমাৰ যাদৱে। তেওঁ মাত্ৰ 51টা বলৰ সন্মুখীন হৈ অপৰাজিত 111 ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰ ইনিংছৰ 11টা 4 আৰু 7টা 6 আছিল। ইয়াৰ উপৰি ঈশান কিষাণে 31টা বলত 36 ৰান সংগ্ৰহ কৰে। লগতে শ্ৰেয়াছ আয়াৰ আৰু হাৰ্দিক পাণ্ডিয়াই 13 ৰানকৈ সংগ্ৰহ কৰি আউট হোৱায়। খেলৰ শেষত সূৰ্যকুমাৰ যাদৱক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হয়। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।